আজি কাতি বিহুৰ সমূহ ৰাইজলৈ মই বিহুৰ শুভেচ্ছা জনালোঁ। কাতি বিহু বুলি আজি মাছ লৈছোঁ, ঘৰত মাছেৰে খাবলৈ। মাছ 1 কেজি। আমাৰ ভাইটি ৰাহুলে আমাক মাছ কাটি দিছে, চমিন্দাকে মোকে দুইজনে। আমি দুইজনে মাছ লৈছোঁ আৰু ঘৰত তৃপ্তি এসাঁজ খাম বুলি ভাবিছোঁ। আজি বিহু ভালকৈ যাব। আমাৰ ওচৰত সপীয়ানী কৰা কি ক'ব? কাতি বিহু কঙালী বুলি কয়, কিন্তু মই কওঁ যে কাতি বিহু কেতিয়াও কঙালী নহয়। কাৰণ কাতি বিহুত দুদিনৰ পিছতে পূজা আছে। পূজাৰ কাৰণে সকলো উলহ মালহেৰে ৰেডি হৈছে, কিন্তু আমি বিহুটো প্ৰথমতে খুব ধুনীয়াকৈ উদযাপন কৰিব লাগে। আমাৰ বাপতি সাহোন বিহু 3টা, অসমীয়া পৰিচয় হ'ল বিহু। গতিকে বিহু 3টা, আমাৰ এটাও কঙালী নাই। সকলো বিহুৱে আমাৰ বাপতি সাহোন আমি সকলো ধুনীয়াকৈ উদযাপন কৰিব লাগে। মাছ লৈ লৈছোঁ, ইয়াৰ ভিতৰতে পলিথিনটোৰ ভিতৰতে আছে মাছ লৈ লৈছোঁ। এইটো বাহু মাছ আমাৰ অমৰ ৰাজগুৰু তাৰ ফিচাৰীত ধৰিলে আৰু এতিয়া ৰাহুলে কাটি দিলে। কাকুৱে মই 2 কেজি মাছটো 50-50 কৰি পেলাই লৈছোঁ। সকলোকে বিহু শুভেচ্ছা থাকিল। সকলোৱে বিহু খুব সুন্দৰকৈ পালন কৰক, উদযাপন কৰক। সকলোৰে ঘৰকে বিহু কৰক। তুলসীৰ তলত চাকি জ্বলাই সকলোৱে বিহু উদযাপন কৰক, পিঠা পনা কৰক। কোনেও কিন্তু বাহিৰৰ দোকানৰ হোটেলৰ জেলেপি মিঠাই কিবাকিবি আনি ঘৰত বিহু নাপাতিব। সকলোৱে পিঠা বনাই ঘৰত পিঠা কওক আৰু বিহু পাতক। সকলোৱে বিহু শুভেচ্ছা থাকিল। আৰু মৰমৰ ভাইটিলৈও বিহুৰ শুভেচ্ছা থাকিল। আপোনালৈ শুভেচ্ছা থাকিল। ধন্যবাদ। আৰু আগন্তুক বিহুৰ দুৰ্গা পূজালৈ সমূহ অসমবাসী ৰাইজলৈ আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মা দুৰ্গা ওচৰত কামনা কৰিছোঁ যাতে অহা বছৰলৈ আমাৰ এই ভাইটিৰ যাতে বিয়াখন আমি খাবলৈ পাওঁ। ধন্যবাদ।